সোমবাৰে টংলাত উত্তাল প্ৰতিবাদ। জননেতা অখিল গগৈ, দেৱাংগন কলিতা, বলদেৱ তান্ত্ৰিক অতি শীঘ্ৰে আৰু বিনা চৰ্তে মুকলিৰ দাবীত আজি উত্তাল প্ৰতিবাদ। মানৱ শৃংখল কাৰ্যসূচীৰে ওদালগুৰি জিলা সমিতিৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ BTR গৰিয়া মৰিয়া দেখি ছাত্ৰ সন্থাই আজি অখিল গগৈ, দেৱাংগন কলিতা আৰু বলদেৱ তান্ত্ৰিক মুক্তিৰ দাবীৰে টংলাত প্ৰতিবাদ কাৰ্যসূচী কৰা দেখা যায়। ছাত্ৰী দেৱাংগন কলিতাৰ মুক্তিৰ দাবীত আমি আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই কা বিৰোধী সকলো আন্দোলনকাৰীক জননেতা অখিল গগৈক বিনা চৰ্তে আৰু শীঘ্ৰে মুক্তি দিয়ক। অন্যথা ইয়াতকৈ অধিক আমি যৌথ সংগঠনে, যৌথ সংগ্ৰামী মঞ্চই অন্যথা ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যদি অখিল গগৈ বিনা চৰ্তে মুক্তি নিদিয়ে অসম চৰকাৰে, তেতিয়াহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব কাৰণে আজি আমি দাবী জনাইছোঁ আৰু লগতে আমি হুংকাৰ দিছোঁ, যদি অখিল গগৈ কম দিনত কম সময়ৰ ভিতৰত অসম চৰকাৰে মুক্তি নিদিয়ে, তেতিয়াহ'লে ওদালগুৰি জিলাৰ পৰাই সমগ্ৰ অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ'ব। ষড়যন্ত্ৰমূলকভাৱে ষড়যন্ত্ৰ চলিছে, এইটো সকলোৱে জানে ষড়যন্ত্ৰ চলিছে, কিন্তু আমাৰ সকলোতকৈ দুখ লাগিছে যে ইমান এটা মহামাৰী, লকডাউনৰ কথা আছে, চিকিৎসাৰ কথা আছে, তাৰ পিছতো আবেদন নিবেদন কৰাৰ পিছতো, ৰাইজে অনুৰোধ কৰাৰ পিছতো, অসমৰ ৰাইজে অনুৰোধ কৰাৰ পিছতো, তেওঁ অসমৰ জননেতা হোৱাৰ পিছতো কিন্তু চৰকাৰখনে গুৰুত্ব দিয়া নাই, কোনো এটা গুৰুত্ব দিয়া নাই, তেওঁ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই, তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈ গৈ আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে বিনা চৰ্তে অখিল গগৈক মুক্তি দিব লাগে। বিভিন্ন দল সংগঠনে আজি আমি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী অখিল গগৈৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছোঁ। চাওক, আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ ফালৰ পৰা আমি তীব্ৰ ভাৱেৰে বিজেপি চৰকাৰক গৰিহণা দিছোঁ যে আজি জাতি মাটি ভেটিৰ নামত যি ৰাজপথ দখল কৰি বিজেপি চৰকাৰে অসম তথা ভাৰতৰ যি মানুহৰ যি নেকি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ খৰ্ব কৰিছে আৰু আমাৰ অসমৰ যিটো নেকি অখিল গগৈ ডাঙৰীয়া, এই অখিল গগৈ ডাঙৰীয়া অসমৰ যে এক উদীয়মান কণ্ঠ, যে যি কণ্ঠক নেকি আজি বিজেপি চৰকাৰে নেকি ধূলিসাৎ কৰিব বিচাৰিছে, এক ষড়যন্ত্ৰমূলকভাৱে, যে কূটনীতিকভাৱে যে এই অখিল গগৈক মানে ধূলিসাৎ কৰি অসমখনক সিহঁতৰ নিজৰ ববীয়াকৈ নিজৰ ইচ্ছাকৃতভাৱে অসমখন পৰিচালনা কৰাৰ যি এক পৰিকল্পনা ৰচিছে, তাতে আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ ফালৰ পৰা আমি বিজেপি চৰকাৰক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ যে অনাগত দিনত বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ যে জাতিৰ হৈ কাম কৰি থকা, জাতীয় ঐক্য সম্প্ৰীতি বজাই ৰখা এক উদীয়মান কণ্ঠক যদি এনেকৈ নিক্ষেপ কৰিবলৈ যায়, তেনেকুৱা কণ্ঠক আমি কেতিয়াও নিক্ষেপ হ'বলৈ নিদিওঁ। বিজেপি চৰকাৰ মনত ৰখা দৰকাৰ, এনেকুৱা ধৰণৰ কোনো ধৰণৰ যদি ষড়যন্ত্ৰমূলক হেৰি কৰে, কোনো দিন সিহঁতে ৰক্ষা পাব নোৱাৰে।